নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মিণ্টু নলেজলৈ স্বাগতম জনাইছো। আগৰ ভিডিঅ'ত আমি আনন্দৰাম বৰুৱা পাঠ্যে 1 মাৰ্কৰ কুৱেশ্যনবোৰৰ বিষয়ে আলোচনা কৰিছো। আজি আমি 2 মাৰ্ক আৰু 3 মাৰ্কৰ যিবোৰ কুৱেশ্যন আছে তাৰ বিষয়ে আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থ সম্পাদন কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ গ্ৰন্থ দুখন কি কি? 1 নম্বৰ ভক্তি বিবেক আৰু 2 নম্বৰ হৈছে কথা সাহিত্য। 1 নম্বৰ ভক্তি বিবেক আৰু 2 নম্বৰ কথা সাহিত্য। তো 2 নম্বৰ খ কুৱেশ্যনটো হ'ল উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কোন চনত কোন স্থানত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে অধিৱেশনখনি 1970 চনত ধিঙত অনুষ্ঠিত হৈছিল। তোমালোকে মনত ৰাখিবা 1970 চনত ধিঙত অনুষ্ঠিত হৈছিল। আনন্দৰাম বৰুৱা কিহে মহৎ আৰু অমৰ কৰি তুলিছে? আনন্দৰাম অসমৰ এখনি সৰু গাঁৱত জন্মিছিল। আন অসমীয়াৰ দৰে তেওঁ খাৰ পাত কল কুঁহিয়াৰকে খাই ডাঙৰ দীঘল হৈছিল, কিন্তু তেওঁৰ একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল। ইয়ে তেওঁৰ বিশেষত্ব, ইয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে। ঘন কুৱেশ্যনটো যে আনন্দৰামৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ? পাঠ্যৰ সহায়ত বুজাই লিখা। উত্তৰ আনন্দৰামৰ মহৎ আদৰ্শৰাজি আমি সদায় অনুকৰণ কৰিবলগীয়া, গতিকে পথ দেখাওঁতা ৰূপে তেওঁক স্মৰণ কৰিব লাগে আৰু অমৰ আৰু আকাৰহীন আনন্দৰামক প্ৰতিমূৰ্তি কৰি সদায় চকুৰ আগত ৰাখিব লাগে। প্ৰকৃততে এনে পুৰুষসকলৰ পদাংক অনুকৰণ কৰি প্ৰত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে। 9 নম্বৰ কুৱেশ্যনটো হৈছে যে আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া, অথবা আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? যে আনন্দৰাম বৰুৱাৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই থৈ গৈছে সেইবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া। নেক্সট জন্মভূমি তথা পৰিয়ালৰ প্ৰতি থকা শ্ৰদ্ধা, দেশভক্তি, একাগ্ৰতা, পৰিশ্ৰম, মনোবল, কৰ্মস্পৃহা, অনুসন্ধানস্পৃহা আৰু তেওঁ দেখাই যোৱা আন আদৰ্শবোৰ সদায় আমি অনুকৰণ কৰা উচিত। ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল? ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল। যে কোনবোৰ কেনেধৰণৰ নিজৰ পৰিচয় দি কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱা সন্তোষ লাভ কৰিছিল? দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ, পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল। জনমৰ কুৱেশ্যনটো হৈছে যে আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কি বুলি কৈ গৌৰৱ অনুভৱ কৰিছিল, অথবা আনন্দৰামে নিজ দেশৰ প্ৰতি ভক্তি কম নাছিল বুজাই লিখা। ইয়াৰ উত্তৰটো হৈছে যে আনন্দৰামে যিদৰে প্ৰখ্যাত পণ্ডিত আছিল সেইদৰে আছিল দেশভক্ত, অৰ্থাৎ আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তি কম নাছিল। তেওঁ সদায় নিজ দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল। প্ৰাগজ্যোতিষপুৰ সম্ভৱ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ মহাবীৰ চৰিত্ৰ, সংস্কৃত, ব্যাখ্যাত, নাট, অভিনয়ৰ বিষয়ে লিখোতে কামৰূপৰ কথা উল্লেখ কৰিছে। তেওঁ নিজ দেশৰ কথা য'তে সুবিধা পাইছে ততে উল্লেখ কৰিছে। এনেবোৰ কথাত আনন্দৰাম বৰুৱা দেশপ্ৰেমৰ উমান পাব পাৰি। কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব? ইয়াৰ উত্তৰটো আনন্দৰাম বৰুৱা নিজ কৰ্মক্ষেত্ৰত অসমীয়া সকলো কৰ্মক্ষেত্ৰৰ মূলধন মুকলি কৰি দিয়া আৰু নৱযুগৰ আৰম্ভণি কৰি অসমীয়া পক্ষে গৌৰৱময় কৰি তোলাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব, অৰ্থাৎ সদায় পূজা পাব। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহ ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল? উত্তৰ দুৰ্গম আৰু জাত যোৱাৰ ভয়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল। ইয়াৰ পাছত আহিছে 3 নম্বৰ কুৱেশ্যনবোৰৰ আহিছে 3 নম্বৰ কুৱেশ্যন। ক প্ৰকৃত মহৎ লোকসকলে দেশ কালৰ সীমা কেনেদৰে অতিক্ৰম কৰে? ক্ষণ জন্ম আনন্দৰাম বৰুৱাৰ বিষয়ে সকলোৱে শুনিছে। আমাৰ আগতো তেখেতৰ নাম শুনিছিল আৰু আমাৰ পিছতো বহুতে শুনিব। তেওঁ মূল্যৱান সংস্কৃতৰ গ্ৰন্থৰাজিৰ কাৰণে সদায় সকলোৰ মাজত তেওঁ পূজনীয় হৈ থাকিব। অতীত, বৰ্তমান, ভৱিষ্যত তিনি কালতে ব্যাপী থাকি তেওঁৰ মহত্বৰ পৰিচয় দিছে। ভাৰত, ইউৰোপ, আমেৰিকা আদি সকলো সভ্য দেশতে জ্ঞানী সমাজত তেওঁ সংস্কৃতৰ গ্ৰন্থসমূহ আৰু জ্ঞানৰ সম্প্ৰচাৰৰ বাবে আনন্দৰাম নাম জনাজাত। প্ৰকৃত মহৎ লোকসকলে এইদৰে দেশ কালৰ সীমা অতিক্ৰম কৰে। কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ কৰি আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্ৰেমৰ পৰিচয় দিছিল? উত্তৰ আনন্দৰাম বৰুৱাৰ নিজৰ দেশৰ প্ৰতি অগাধ ভক্তি আছিল। তেওঁ নিজ দেশ আৰু দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল। প্ৰাগজ্যোতিষপুৰ সম্ভৱন বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ তেওঁ এইদৰে পৰিচয় দিছিল যে তেওঁৰ মহাবীৰ চৰিত্ৰ, সংস্কৃত, ব্যাখ্যাত, নাট, অভিনয়ৰ বিষয়ে লিখোতে কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছিল। এইদৰে তেওঁ য'তে সুবিধা পাইছে তাতে কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ কথা উল্লেখ কৰিছে। স্বদেশ প্ৰেমৰ পৰিচয় দিছিল। আনন্দৰামৰ সময়ত কিয় ভাৰতৰ পৰা নিচেই কম সংখ্যক মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰিছে? আনন্দৰাম বৰুৱাদেৱে জ্ঞান লাভৰ নিমিত্তে ভাৰতৰ শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈ গৈছিল। আজিকালি বিলাতলৈ অনেক যায়। সেয়েহে বৰ্তমান এই বিষয়টো একো আচৰিত কথা নহয়, কিন্তু তেওঁ যি কালত গৈছিল সেই কালত ভাৰতৰ পৰা নিচেই কম সংখ্যক মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰিছিল। আনকি পথ দুৰ্গম হোৱা হেতুকে অসমৰ ওচৰৰ বংগদেশলৈ যাবলৈকে মানুহে ভয় কৰিছিল। এনে ভয়ৰ বাহিৰেও বিলাতলৈ গ'লে জাতি যোৱা ভয়টো মানুহৰ মনত সম্পূৰ্ণ আছিল। গতিকে তেনে সময়ত পিতৃ মাতৃ, জাতি কুটুম আৰু সমাজৰ পৰা আঁতৰি মহাসাগৰ পাৰ হৈ সুদূৰ বিলাতলৈ যাবলৈ আনন্দৰামৰ যথেষ্ট মনৰ বলৰ আৱশ্যক হৈছিল। ঘন নম্বৰ কোনে কি প্ৰসংগত এই কবিতাফাঁকি অৱতাৰণা কৰিছে? তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰমথি, ইউৰোপ এছিয়াত কিৰিকি ৰাখিলে জগতে কৈছে জাতি। যে আনন্দৰাম বৰুৱা, ইয়াৰ উত্তৰটো হৈছে আনন্দৰাম বৰুৱাদেৱে জ্ঞান লাভৰ নিমিত্তে ভাৰতৰ শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈ গৈছিল। তেওঁৰ মূল্যৱান সংস্কৃত গ্ৰন্থৰাজিৰ বাবে ভাৰত, ইউৰোপ, আমেৰিকা আদি সকলো সভ্য দেশতে তেখেতৰ নাম খ্যাত। আমাৰ অসমৰ লোকসকলৰ তেওঁ গৌৰৱৰ বাবে আৰু অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে। আজিও যিসকল লোকে দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে সেই সকলো প্ৰকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্ৰাণিত হৈছে। একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত
অসমীয়ায়ো জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাৰে। এই আত্মবিশ্বাস আহিব ধৰিছে। এই আত্মবিশ্বাস প্ৰথমে যিজনে নৱযুগৰ আৰম্ভণিতে আমাৰ দেশক দিলে তেওঁৱে হৈছে আনন্দৰাম। অসমীয়াৰ শক্তিৰ প্ৰাণ দিওঁতা বুলি গৌৰৱ কৰি কবি তথা লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰি গাইছে, তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰমথি ইউৰোপ এছিয়াত কিৰীতি ৰাখিলে জগতে কৈছে জাতি। এইখিনি আছিল আজিৰ ভিডিঅ'টোত 2 আৰু 3 মাৰ্কৰ কুৱেশ্যন। তোমালোকে এইখিনি ঘৰত লিখি ল'বা আৰু ৰিভাইজ কৰিবা। যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ লাইক কৰিবা, কমেণ্ট কৰিবা আৰু কাষতে থকা বেল আইকন দবাই দিবা যাতে এনে ধৰণৰ ভিডিঅ' আগলৈ পাই থাকা।